তো হেল্ল' গাইজ, ৱেলকাম টু মাই চেনেল। এণ্ড আজি বহুত দিন পিছত ছানডে ব্লগ এটা বনাবলৈ গৈ আছোঁ। তো আপোনালোকে ভিডিঅ'টো গোটেই চাই থাকক, তেন্তে ব'লক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। তো এতিয়া অলপ ওলাই গৈ আছোঁ বজাৰৰ ফালে। এই চাবিপাত লৈ লওঁ স্কুটিৰ, চুলি কাটিব লাগিব। চুলি তুলি কাটি আপোনালোকক দেখুৱাই আছোঁ, চাই থাকক। অলপ ওলাই যাওক, যাম চুলি কাটিবলৈ। ওচৰতে চেলুনখন, বেছি দূৰ নহয়। তাৰপিছত কি কৰোঁ আপোনালোকক দেখাই আছোঁ। আৰু এইকেইদিন কি গৰম দিছে বাপ্পাৰে, বিৰাট গৰম দিছে। এই চাওক বজাৰত আৰু আজি ৰবিবাৰ কাৰণে বজাৰত বেছি ভিৰ নাই। এনেইতো পূৰা ভিৰ হৈ থাকে। আজি ৰবিবাৰ সেইকাৰণে সকলোৱে ঘৰত ৰেষ্ট লৈছে, সেইকাৰণে বেছি ভিৰ নাই। চেলুনত ভিৰ হ'ব কিন্তু। এতিয়া চুলি তুলি কাটি আহিলোঁ তাৰ পৰা, অলপ ঘৰ গৈ আছোঁ। ঘৰ গৈ গা চা ধুওঁ। আৰু কি ৰ'দ দিছে চাওক। আৰু অলপ বাহিৰত আছোঁ, পুৰা গৰম একদম। চাওঁ কি ৰ'দ। আৰু এইখন আমাৰ আগফাল চাওক, পুৰা গছে গছ আছে একদম। এইডাল আমলখিও আছে, এইডাল ইয়াত পুৰা ছায়া পৰি থাকে আমলখিডালৰ কাৰণে। আৰু ইফালে পুৰা একদম গছ আছে, ইফালে ফুল আছে। তো আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। কাৰণ এনেই বিশেষ একো দেখুৱাবলৈ নাই। দিনটো তাৰ কি কৰি থাকিম, ঘৰতে থাকোঁ, ক'তো বাহিৰতো নাযাওঁ। আৰু কালিৰ পৰা কলেজ খুলিব, কলেজত যাব লাগিব। তো সেইকাৰণে এনেই ক'ৰবাত ফুৰিব গ'লে নিশ্চয় ভিডিঅ' বনাওঁ, আপোনালোকে চাব। সেইবিলাক ভিডিঅ' বঢ়িয়া হ'ব। তো আপোনালোকে আজি ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব।